ৰেষ্ট আপ পাই গ'লো ই 5 দিন মোৰ কি আছে ইলা ই এটাই গালে হ্যাপি বার্থডে ওকে খাবই লাগে তাক ল বেটু ওকে দিয়া এবছৰ হ'ল আৰু এইফালে আমি এখিনে এইফালে পিংদি এটা আৰু কেন ন ফুকিব লাগিব প্ৰথমে মেক ইউ উইশ ওকে হ্যাপি বার্থডে কি গান হ্যাপি আৰুষ গাই দে হ্যাপি বার্থডে গাই দে টু দিয়া ওকে বঢ়িয়া গান চান হ'ব আৰু কেকটো খোৱাৰ আগতেই এটা কথা সকলোকে কৈছো এটা পবিত্ৰ দিন আমাৰ কাৰণে পবিত্ৰ দিন গোটেই ভাৰতবাসীৰ কাৰণে আমাৰ সকলোৰে মৰমৰ বন্ধু আমাৰ আপোনালোকৰ সকলোৰে পৰিচিত অভিনেতা কিশোৰ বৰ্তমান চিকিৎসাধীন হৈ আছে গতিকে বিশেষ দিনটোত যিহেতু আজি শিৱৰাত্ৰি পৰিছে গতিকে বিশেষ দিনটোত মই সকলোৰে ফালৰ পৰা শুভেচ্ছা জনোৱাটো বিচাৰিছোঁ যাতে কিশোৰ সোনকালে আশু আৰোগ্য কামনা কৰে কিশোৰে